হাই ফ্ৰেণ্ডছ, মোৰ এটা সৰু ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি যাম আজি আউনীআটী সত্ৰলৈ। আজি মানে পৰিবাৰৰ জন্মদিনৰ কাৰণে আউনীআটী সত্ৰত চাকি এগছ জ্বলামগৈ বুলি আউনীআটী সত্ৰলৈ সেইকাৰণে ওলাইছোঁ। এতিয়া আহি পালোহি তিয়কতে মানুহগৰাকী সোমাইছে পাৰ্লাৰত কিবা কামত সোমাইছে আৰু এওঁ সোনকালে ওলাই আহি পেলাই ইয়াত দেখিছেনে অকণমান পৰিৱৰ্তন হ'ল। পাৰ্লাৰত সোমালে অকণমান নিজকে পৰিৱৰ্তন লাগে আৰু দেখিবলৈ অলপ ধুনীয়া লাগে। এতিয়া আকৌ আমি যাম বৰা বজাৰলৈ। বৰা বজাৰত যাম। আমাৰ ধনুৰ জন্মদিন আহি আছে দেওবাৰলৈ, মানে 15 ছেপ্টেম্বৰ ধনুৰ জন্মদিন হ'ব। তাৰ কাৰণে কিবা কিবি ল'বৰ কাৰণে আমি বৰা বজাৰলৈ যাম। বৰা বজাৰলৈ এয়া পাইছোঁহি গোপালদা দোকান। এয়া সকলোৱে জানে গোপালদা দোকানত বহুত ধুনীয়া বা ভেৰাইটিজ ধৰণৰ কাপোৰ পোৱা যায়। ধনুৰ কাৰণে কেইটামান ফ্ৰক চালোঁ আৰু ফ্ৰকবোৰ তাইক মই তাতে পিন্ধাইও চালোঁ কেনেকুৱা লাগে। তাৰে কোনোবা এটা পচন্দ কৰি আমি ল'লোঁ আৰু মানুহগৰাকীক সৰু সুৰা কিবা এটা দিলোঁ। আৰু বৰা বজাৰৰ তলত থকা এইবিলাকত আমাৰ ধনু অকণমান উঠি পেলাই আহেই। তাই মানে উঠিলেহে তাত ভাল লাগে। আপোনালোকৰ নিশ্চয় ল'ৰা ছোৱালী লৈ গ'লে তালৈ গম পাব। এতিয়া আমি আহি আছোঁ কলীয়াপানী সত্ৰলৈ। এয়া ৰাস্তাটো দেখিছেনে, একদম মানুহৰ কমো আছে আৰু ৰাস্তাটো বৰ ধুনীয়া হৈ আছে, গছ গছনিয়ে ভৰা। আৰু আবেলি আহিছোঁ কাৰণে গাড়ী মটৰ অলপ কমি আছে আৰু মানুহ নিশ্চয় তাত কমেই হ'বগৈ। আপোনালোক আহিলে জনাবচোন আউনীআটী সত্ৰলৈ। এয়া আউনীআটী সত্ৰত আমি পাইছোঁহি। এখন মূল দুৱাৰ হয় আউনীআটী সত্ৰৰ মুখ্য গেট। আমি ইয়াত চাকি ল'লোঁ। চাকি লৈ এতিয়া সত্ৰৰ ভিতৰত আমি প্ৰৱেশ কৰিম চাকি জ্বলাবৰ কাৰণে। ইয়াত আমি চাকি জ্বলালোঁ সত্ৰৰ ভিতৰত। ইয়াত আমি প্ৰভু ঈশ্বৰ শ্ৰী পীতাম্বৰ গোস্বামীদেৱকো লগ পালোঁ। তেখেতৰ ওচৰত সেৱা ল'লোঁ। তেখেতৰ ওচৰত সেৱাটো ল'বলৈ পাই নিজকে বহুত ধন্য লাগিছে। আৰু ইয়াত মই তেখেতৰ ওচৰতে শৰণীয়াও হয়। তেখেতৰ ওচৰত শৰণ লৈছোঁ। ইয়াত নাম চাম চলি আছে। ভাদ মাহত ইয়াত দিনটো প্ৰায় নামেই চলি থাকে। আকৌ আমি পালোঁহি এখন মণিপুৰী গহনা। তাত আমাৰ ধনুৱে আৰু পৰিবাৰে কিবা কিবি সৰু সুৰা বজাৰ কেইটামান কৰিলে। ইয়াত আৰু এজন আমাৰ দোকানী মোৰ চিনাকিয়ে হয়, তেখেতৰ ওচৰতে কিবা কিবি ল'লোঁ। আজিলৈ বাই ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব।